কি খবৰ আপোনালোকৰ? আশা কৰোঁ যাতে ভালে আছে। বহুত দিন হ'ল ভিডিঅ' চিডিঅ' বনাব পৰা নাই। আমি মানে এই অৰুণাচলত আছোঁ, মানে ফুৰিব আহিছোঁ আমাৰ লগৰবিলাকৰ লগত। এতিয়া লগৰবিলাক এইবিলাক চাব নেকি? বেক কৰি থব কিমান এয়া এইপিনে ৰাণাঘাট যাব পাৰে ন? এইপিনে ৰাণাঘাট যাব পাৰে, বেছি দূৰ নহয় ইয়াৰ পৰা, অলপমান দূৰ। জেগাবিলাক খুব ধুনীয়া। এইটো দেখিছে মোৰ ছাবস্ক্ৰাইবাৰ ৰখি আছে ইয়াতে লগ কৰিবলৈ। এইবিলাক দেখিছে আৰু এইপিনে পূৰা মাংস পুৰি আছে দেখিছে। 4, 5, 7টা মান আহিছোঁ লগৰ ল'ৰা। সিহঁতি ভিডিঅ' চিডিঅ' নবনাই মানে, সিহঁতি ইনষ্টাগ্ৰামত ফেমাছ লোৱা হয়। মই মানে অলপমান ইউটিউবত ইনষ্টাগ্ৰামত ফেমাছ হোৱা নাই বাৰু। এতিয়া ক'ত গৈ আছোঁ? টাইম পাছ এনেই মানে ফুৰিব আহিছোঁ সন্ধিয়া মই টাইম পাছ। লগৰবিলাক মানে এতিয়া দোকানৰ ওচৰত ৰখিছে, মানে এটা দোকানলৈ গৈছে, কিবা আনিব গৈছে। সেইকেইটা লগৰকেইটা ইয়াত ৰখি আছে। মই মানে পিছত মানে খোজকাঢ়ি আহি আছিলোঁ মানে মোবাইল টিপি। আৰু এইখন পাহাৰখন দেখিছে নাই? ওচৰতে আছে সেইখন। এটা গাড়ী বুং ভাং গৈ থাকে আৰু দুভাগ ৰাতি অ' মোৰে জান, ঠাণ্ডা ঠাণ্ডা লাগিছে দেখো। এই লগৰকেইটা দোকানলৈ গৈছে, দোকানৰ মানে পিছৰ পৰা আমি আগত গুচি আহিলোঁ মানে। এহেঁতি মানে মিঠা খাই আহি আছে মানে, দেখিছেনে? তেনেকুৱা লগৰ থাকে। পোহৰ লাগিছে দেখোন, ধুনীয়া বগা হৈ গ'লো বে। আন্ধাৰত আছিলোঁ, কোলা হৈ আছিলোঁ, বগা হৈ গ'লো। নিজকে নিজে ভাল লগা হৈ পৰিছোঁ আৰু বেলেগৰ কথানো কি ক'ম, হয় নাই? ছাবস্ক্ৰাইব কৰি দিব কেলা হয় নাই? নহয় বোলে কি ইমান ধুনীয়া ধুনীয়া ল'ৰা কৰিছে। না ভয়েছ চাবা নাই, না চেহেৰা চাবা নাই, না চুলিয়ে চাবা নাই, না কিয়ে চাবা। সকলোৱে বেয়া, তথাপিও ছাবস্ক্ৰাইব নকৰে। কৈ দিব লাগে ন। পাহাৰৰ মানে অভিমুখে আগবাঢ়ি গৈ আছোঁ মানে, এইটো যোনটো দেখিছে মানে আন্ধাৰ হৈ গ'ল। লগৰকেইটা আগত গুচি গ'ল। এই দোকানৰ পৰা আহি থকা লগৰকেইটাৰ লগত মই আহি আছোঁ মানে, পিছত দুটা আহিছে মানে। সিহঁতি মিঠা খাই আহিছিলে, মই কাৰণে এখনে ৰখি দিলোঁ মানে। সেইকেইটা মানে দেখি নাপায় এতিয়া, আন্ধাৰ হৈ থাকিলে আকৌ ক'ত দেখিব। দেখি পাম বুলি চাই আছে সিহঁতি। ছোৱালীকেইজনী ভালকে চাইছে আকৌ, একদম পাৱাৰ বঢ়াই চাইছে আৰু। হ'ব দেখি নাপাওঁ দে, আমাক আন্ধাৰত ঘূৰি ফুৰিছে ন। মানে আমি আহি একদম ৰাণাঘাট পাই গ'লো। চাব নি মজা বস্তু আপোনালোকক দেখুৱাই আছোঁ। ৰ'ব অকণমান ধৈৰ্য ধৰক, দেখুৱাই আছোঁ। আমি চবেই আহি আছোঁ। ৰ'ব বেলেগ ধামাকা বস্তু এটা দেখাই আছোঁ, ৰ'ব চাই থাকক। অকণমান দেখাই দিছোঁ ৰ'ব। ধৰিব নোৱাৰিছে, দুটকীয়া মোবাইল দেই বা। জুম কৰিছোঁ ৰ'ব দেই। এই পোহৰ দেখিছে যে, পোহৰ পিনে গৈ আছোঁ ৰ'ব, দেখিব ৰ'ব, অলপমান ধৈৰ্য ধৰক হা। আমি পাই গ'লোহি ৰাণাঘাট দলং। এইখনে কয় মানে, বহুতৰ ভিডিঅ'ত দেখি আছিলোঁ মানে, শুনি আছিলোঁ মানে ৰাণাঘাট বুলি কৈ থাকে। চ' আজি মানে ফাইনেলি ৰাতি আহিলোঁ মানে। ৰাতি বেছি ভাল লাগে মানে, ধেৰ লাইট চাইট জ্বলি থাকে যে, চাব নি মানে। এনেকৈ বহুত দীঘল ন, এনেকৈ লাইট জ্বলাই থাকে মানে। আমি এইপিনৰ পৰা আহিছোঁ মানে, এতিয়া লগৰকেইটা এইপিনে লাইট জ্বলাই আছে মানে, কথাই ক'ব নাজানো মই। আৰু পাহাৰখন ওচৰতে আৰু তলত নদী এখন আছে মানে। দিনত হোৱাহেঁতেন বেছি ভাল লাগিলেহেঁতেন মানে, ভিউটো দেখিব পাৰিলেহেঁতেন মানে। এতিয়া আকৌ দলংখনে দেখিব পাইছে মানে, ৰাতি হ'ল যে, বহুত ৰাতি হ'ল ন। সেয়া তাকে ভিডিঅ'টো ইয়াতে শেষ কৰিব লাগিব আৰু ক'তনো শেষ ক'ম। এইটো NX ভাই, এইটো নামটো কি আছিলে? এই হয় আৰু কিবা ভাই। এইপিনে কি আছিলে নামটো কি আছিলে? ৰাতি দলঙৰ এণ্ডলৈকে যাবগৈ নোৱাৰি। হয় আৰু কিবা ভাই। এইপিনে এই নবীন ভাই, দীপ ভাই, এইটোৰ নাম দীপ ভাই দেই, নবীন ভাই নহয়। ইয়াৰ নামটো কি আছিলে? দিলীপ ভাই। ইমানে আৰু মই আয়ুষ ভাই। ইয়াৰ নামটো হ'ল, নামটো কিবা মাইনা ভাই, বেলেগটো কি? নৱজিত ভাই। আৰু এইপিনে তাৰ নামটো কি আছিলে?
এই নহয় তাৰ নামটো কি আছিলে পাহৰি থাকিলে তপন ভাই এই মই চিনি তিনি নাপাওঁ দেই এই ৰাজেন্দ্ৰ দা সি মানে পূৰা দলঙৰ তলত পানী চাই আছে পানী দেখা পোৱা নাই আৰু এই মই কাকো চিনি নাপাওঁ সিহঁতক মানে এটি মোৰ লগত পকই আহিছে মই ইউটিউবাৰ যে মই ইউটিউবাৰ নহয় চেল্ফি মাৰিব আহিছে মানে এটি ছাবস্ক্ৰাইবাৰ এটি মোৰ চেলাকা লাইভ হয় এটি কৈছে মানে এই আয়ুষ দা আহিছে মানে মোক লগ কৰিব আহিছে মানে ফুৰাব লৈ আনিছে মানে এইপিনে সেইকাৰণে মানে নামে কনফিউজ হৈ গৈছে মানে কি আছিলে নাম অকল ইয়াতো অলপ মনত থাকে আৰু ইয়াতো মনত থাকে মানে হ'ব এনেকৈ চেহেৰা নাই বুলি কৈছে মই ইমান ধুনীয়া গাইছ ৱেলকাম টু চেনেল মাই গাইছ ঐ ভাই ঐ জনমণি ঐ গদি হেল্ল' হে গাইছ ৱেলকাম টু চেনেল টু মাই গাইছ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব তাৰপিছত তাৰপিছত আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু তিলে দাদা বাই বাই লগ পাম নতুন ভিডিঅ' লগত নতুন জেগাৰ লগত কিতাপ লগ পাম আমাৰ চেনেল দাদা বাই বাই ফকতীয়া ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ঘণ্টি বটনটো টিপি দিব আৰু মই আয়ুষ হয় আয়ুষ আইলাও টেবল আপোনালোকে চাই আছে আৰু মই আছোঁ ৰাণাঘাটত এখন ৰাণাঘাট দলং হয় আৰু মই এতিয়া মানে গৈ আছোঁ খুচিয়াজকৈ এই লগৰকেইটা আগত মানে গৈ আছে খুচিয়াজকৈ আমি গৈ আছোঁ মানে বৰষুণ দিছিলে যে আজি পানী হৈ গ'ল মানে ইয়াত এইখন দলংখন গাড়ী চাড়ী ধেৰ আহি আছে এই আৰু মানে বেলেগ এটা ভিডিঅ' বনাম দিয়ক দিনত বনালে বেছি ভাল লাগিব দিনত বনাই আপোনালোকক দেখুৱাম তিলেন দাদা বাই বাই লগ পাম নতুন ভিডিঅ' নতুন জেগালৈ চ' বাই বাই